গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু মই বিচনাৰ পৰা উঠিছোঁহে। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ মোৰ ইন্ট্ৰডাকশ্যনৰ পৰা। যিহেতু মই প্লেটফৰ্মত নতুন হয়, সেইবাবে মই ভিডিঅ'টো মোৰ ইন্ট্ৰডাকশ্যনৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মই গা পা ধুই আজৰি হৈ সকলোকে ব্ৰেকফাষ্ট কৰিবলৈ দি ল'লোঁ। মই কৈছিলোঁৱেই যে আজি ভিডিঅ'টো ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিম। মই কোন হয়, মোৰ নাম কি হয়, সেই সকলোবোৰ কথা মই আপোনালোকক ভিডিঅ'ৰ যোগেৰে জনাম। গতিকে ভিডিঅ'টো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। মোৰ নাম তৃষ্ণা বৰুৱা ডেকা। মোৰ ঘৰ তেজপুৰত। মোৰ ঘৰত মোৰ মা আৰু মোৰ হাজবেণ্ড আছে। আৰু মোৰ জন্মদাতা ঘৰখন মানে মোৰ জীয়ৰী জীৱনৰ ঘৰখন হৈছে লখিমপুৰ জিলা বিহপুৰীয়াত। বিহপুৰীয়া একচুৱেলি টাউন হয়, ভিলেজ সমৰা। আৰু মোৰ ঘৰত মানে মোৰ জীয়ৰী জীৱনৰ ঘৰখনত মোৰ মা, পাপা, ভাইটি, ভণ্টি আছে। আৰু মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছে বিহপুৰীয়াৰ পৰাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। আকৌ নেক্সট ব্লগত আপোনালোকক লগ পাম। বাই বাই।